দৰঙৰ খাৰুপেটিয়াত কংগ্ৰেছৰ দলীয় কৰ্মী সভা এজিপিৰ 6 কৰ্মী কংগ্ৰেছত যোগদান সভাত ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা মিছা প্ৰতিশ্ৰুতি দিয়া বিজেপিক যিকোনো মূল্যতে উৎখাত কৰিবই দিল্লীত ৰাহুল গান্ধী চৰকাৰ আহিব 10 দিনৰ ভিতৰত কৃষকৰ ঋণ মাফ কৰি দিয়াৰ প্ৰতিশ্ৰুতি আগন্তুক লোকসভাৰ নিৰ্বাচনৰ উপলক্ষে দৰং জিলাৰ খাৰুপেটিয়াত কংগ্ৰেছৰ দলীয় কৰ্মী সভা অনুষ্ঠিত হয় জিলাখনৰ অন্তৰ্গত খাৰুপেটিয়া ৰাজীৱ ভৱনৰ দৰং জিলাৰ কংগ্ৰেছ সমিতিৰ সভানেত্ৰী বাহিদা আহমেদৰ সঞ্চালনাত আয়োজিত কংগ্ৰেছৰ দলীয় কৰ্মী সভাত 8 নং মঙলদৈ লোকসভা সমষ্টিৰ নৱনিৰ্বাচিত প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতা উপস্থিত থাকে আগন্তুক লোকসভাৰ নিৰ্বাচনত বিজেপি দলৰ সমষ্টিৰ পৰা উৎখাত কৰা দাবী দলীয় কৰ্মী বিজেপি শাসিত নৰেন্দ্ৰ মোদী চৰকাৰ অহাৰ পিছৰে পৰা কৃষকৰ আত্মহত্যা শিক্ষকৰ আত্মহত্যা দেশত মূল্যবৃদ্ধিকে আদি কৰি নিবনুৱা সমস্যাও বৃদ্ধি পাইছে চকিদাৰ চৰকাৰৰ দিনত বিগত সময়ত এই দলৰ চৰকাৰে কি কৃষকেই হওক ছাত্ৰ ছাত্ৰীয়ে হওক মহিলাই হওক পুৰুষেই হওক ব্যৱসায়ী হওক অন্যান্য ব্যক্তিধাৰী লোকেই হওক চাকৰিয়ালে হওক সকলোকে আজি বিভিন্ন ধৰণে প্ৰতাৰিত কৰিছে যিবোৰ প্ৰতিশ্ৰুতি বিগত নিৰ্বাচনবিলাকত এই দলে দিছিল তাৰ কোনো প্ৰতিশ্ৰুতি তেওঁলোকে পালন কৰা নাই এই দলৰ একমাত্ৰ উদ্দেশ্য হৈছে ৰাইজক প্ৰতাৰণা আনহাতে মঙলদৈ লোকসভা সমষ্টিত মিছা প্ৰতিশ্ৰুতি দি দুবাৰকৈ বিজয়ী হোৱা সাংসদ ৰমেন ডেকাই কোনো ধৰণৰ উন্নয়ন কৰিবই পৰা নাই মিছা প্ৰতিশ্ৰুতি দিয়া বিজেপি দলৰ প্ৰাৰ্থীক এইবাৰ ভোট নিদিবলৈ আহ্বান জনোৱাৰ লগতে বিজেপি শাসিত নৰেন্দ্ৰ মোদী চৰকাৰক তীব্ৰ সমালোচনা কৰে মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাই এই নিৰ্বাচনটো আমাৰ ৰাজ্যখনৰ লগতে মঙলদৈবাসী ৰাইজৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ নিৰ্বাচন আৰু এই নিৰ্বাচনে এক দিক নিৰ্ণায়ক নিৰ্বাচন হ'ব কাৰণ বিগত সময়ছোৱাত আমাৰ এই যিটো মঙলদৈ 8 নং মঙলদৈ লোকসভা সমষ্টি অৱহেলিত হৈ আছে আৰু যিবোৰ ন্যায্য দাবী আছিল সেই ন্যায্য দাবীসমূহৰ এটাও পূৰণ কৰিব নোৱাৰিলে যদিওবা 3টাকৈ কাৰ্যকাল ভাৰতীয় জনতা পাৰ্টীৰ ইয়াৰ পৰা সাংসদ আছিলে কিন্তু সেই সাংসদসকলৰ অৱহেলাৰ কাৰণে বিগত সময়ছোৱাত ইয়াৰ যিবোৰ সৰ্বাংগীন উন্নতিৰ কাম উন্নয়নৰ কাম সেইবোৰ সম্পূৰ্ণভাৱে বিফল হৈছে আমাৰ কথা হ'ল যে এই সমষ্টিটো আৰু মধ্যস্থলীয় সমষ্টি হিচাপে বহুত উন্নত সমষ্টি হ'ব লাগিছিল কিন্তু আজি আমি যি দেখিছোঁ যে ইয়াৰ যাতায়াতৰ ফালৰ পৰাই হওক আমাৰ কৃষকসকলৰ সমস্যাই হওক নিবনুৱা যুৱক যুৱতীসকলৰ সমস্যাই হওক কোনো সমস্যাই ইয়াত সমাধানৰ প্ৰচেষ্টা দেখা যোৱা নাই আজি আমি যদি সাংসদ নিৰ্বাচিত হওঁ আৰু এই সমষ্টিৰ পৰা মই নিৰ্বাচিত হ'লে মই এই যিবোৰ ন্যায্য দাবী সেই ন্যায্য দাবীসমূহ পূৰণ কৰাৰ কাৰণে মই সকলো প্ৰকাৰৰ প্ৰচেষ্টা চলাম বিশেষকৈ এই মঙলদৈ লোকসভা সমষ্টিৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে মই কাম কৰি যাম জুৰিয়াৰ পৰা ছাফিকুল ইছলামৰ ৰিপৰ্ট পাব্লিক নিউজ টাইম